এমটি নিউজৰ সমূহ দৰ্শকক দিবলৈ ওলাইছো এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ। গোৱালপাৰাৰ গাৰুমাৰীত দুজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। মাটিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নৱাগত শিমলীটোলা বজাৰৰ পৰা মাটিয়া অভিমুখে গৈ থকা অৱস্থাত মাটিয়া থানাৰ আৰক্ষী বিষয়া নিপুমণি চৌধুৰীৰ নেতৃত্বত খেদি গাৰুমাৰী চাৰিআলিত ৪৫টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। জানিব পৰা মতে বৰপেটা জিলাৰ চেঙাৰ আলুপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলুপতি গাঁৱৰ ৩১ বছৰীয়া ছফিকুল ইছলাম আৰু ২২ বছৰীয়া আৱালুৰ ৰহমান নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনক নিশা শিমলীটোলাৰ পৰা মাটিয়া অভিমুখে এখন বাইকেৰে গৈ থকা অৱস্থাত মাটিয়া আৰক্ষীয়ে খেদি গাৰুমাৰীত আটক কৰে। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ লগত মুঠ ৪৫টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, ২টা মোবাইল আৰু এখন বাইক আৰক্ষীয়ে জব্দ কৰে। মাটিয়া থানাৰ আৰক্ষী বিষয়াৰ এনে পদক্ষেপক সমাজ সচেতন ব্যক্তিসকলে ধন্যবাদ জ্ঞাপন কৰে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, এমটি নিউজ। সন্ধিয়া অনুমান ৬:৩০ মান বজাত মাটিয়া থানাৰ আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমণি চৌধুৰী ছাৰে শিমলীটোলাৰ পৰা মাটিয়া অভিমুখে দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে বাইকেৰে গৈ থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি সিহঁতৰ পিছে খেদি আহি আমাৰ গাৰুমাৰী চাৰিআলিত ড্ৰাগছ সৰবৰাহকাৰী দুজনক ধৰিবলৈ সক্ষম হৈছে। তেখেত দুজনৰ সেই ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম যথাক্ৰমে মাজচৰৰ ছফিকুল ইছলাম আৰু আব্দুল আৱাল। কি উদ্ধাৰ কৰিলে জব্দ কৰি? তাৰমানে যেতিয়া ছাৰে ইহঁতক আটক কৰিবলৈ সক্ষম হ'লে সিহঁতৰ হাতৰ পৰা 2টা মোবাইল ফোন, এটা বাইক সহ ৪৫টা ড্ৰাগছ মানে ভৰ্তি কণ্টেইনাৰ কৰিছে। এনেকুৱা ধৰণৰ মানে মাজে সময়ে তেনেকুৱা ড্ৰাগছ হয়, ইয়াৰ আগতো বহুবাৰ শিমলীটোলাৰ পৰা এনেকুৱা ড্ৰাগছ সৰবৰাহকাৰীক মানে আটক কৰি আমাৰ অঞ্চলত এটা ড্ৰাগছমুক্ত সমাজ গঢ়াৰ কাৰণত তেওঁ যথেষ্ট চেষ্টা চলাইছে। পৰৱৰ্তী সময়ত কি আহ্বান জনাব? আমি এনেকুৱা ড্ৰাগছ নাই আৰু নাছিলোঁ আৰু ভৱিষ্যতৰ যাতে নহয়, আৰু এই ছাৰে যেনেকৈ আমাক ড্ৰাগছমুক্ত এখন সমাজ গঢ়াৰ ক্ষেত্ৰত মানে যথেষ্ট সহায় কৰিলে, তেখেত যিহেতু আমি গম পাইছোঁ হয়তো আগন্তুক নৱেম্বৰ মাহতে ফাৰ্ষ্ট উইকতে যাম বুলি এটা বাৰ্তা আমি পাইছোঁ। আগন্তুক দিনত যিজন অচি আমাৰ মাটিয়ালৈ আহিব তেখেতৰ যাতে এনেকুৱা এটা ড্ৰাগছমুক্ত আমাক সমাজ মানে ব্যৱস্থা আনি দিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়ায়। আজি সন্ধিয়া ঠিক ৬:৩০ মান বজাত আমাৰ মাটিয়া আৰক্ষী বিষয়া নিপুমণি চৌধুৰী ছাৰে শিমলীটোলাৰ পৰা বাইকেদি অহা 2টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আমাৰ গাৰুমাৰী চাৰিআলিত। তেওঁলোকৰ পৰা ৪৫টা কণ্টেইনাৰ ভৰ্তি ড্ৰাগছ ধৰিবলৈ সক্ষম হৈছে আৰু লগতে এটা বাইক। দুটাৰ ঘৰ এই ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ আলুপতি মাজচৰত, বৰপেটা ডিষ্ট্ৰিক্টৰ হয়। নাম দুটা হ'ল আৱাল আৰু ছফিকুল। কি জনাব, কি আহ্বান জনাব? এনেকুৱা ড্ৰাগছ শিমলীটোলাতো বিভিন্ন ঠাইত এনেকুৱা ড্ৰাগছ সৰবৰাহকাৰী আমি ধন্যবাদ জনাইছোঁ আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিপুমণি চৌধুৰী ছাৰক। আমাৰ এই অঞ্চলত যি এটা মাটিয়া অহাৰ পিছত, এই নিপুমণি ছাৰে অহাৰ পিছত আজিলৈকে প্ৰায় ৪-৫জন শুনামতে শিমলীটোলা বজাৰত ইয়াৰ আগতো কেইবাবাৰো ধৰিছে। আজিও ঠিক সেই একেধৰণে কিবা গোপন সূত্ৰৰ পংখেদি আহি আমাৰ গাৰুমাৰী চাৰিআলিত আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰী দুটা।